প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দেশৰ 140 কোটি মানুহক একত্ৰ কৰাৰ অনন্য প্ৰয়াস হৈছে অমৃত কলহ যাত্ৰাৰ। সৌৰাষ্ট্ৰৰ পৰা শদিয়া, কাশ্মীৰৰ পৰা কন্যাকুমাৰী এয়াই অমৃত কলহৰ মহত্ব। ৰজাভেটা পঞ্চায়তত আজি অমৃত কলহ যাত্ৰাত অংশ লৈ এই মন্তব্য জ্যেষ্ঠ বিধায়ক প্ৰশান্ত ফুকনৰ যে কোনোবাই জানো ভাবিছিল ডিব্ৰুগড়ৰ ৰজাভেটা পঞ্চায়তৰ মাটিৰ দিল্লীৰ চেন্নাইৰ লগৰ মাটিৰ লগত মিলন হ'ব। আজি ৰজাভেটা গাঁও পঞ্চায়তত অমৃত কলহ লৈ শোভাযাত্ৰাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, পঞ্চায়তৰ জনপ্ৰিয় সভাপতি সঞ্জীৱ হাজৰিকা সহ শ লোকে অংশগ্ৰহণ কৰে। প্ৰথমে স্থানীয় শ মহিলাৰ পৰা জ্যেষ্ঠ নেতা দুগৰাকীয়ে অমৃত কলহৰ মাটি, অন্ন ইত্যাদি সংগ্ৰহ কৰিলে। পঞ্চায়তৰ সভাপতি সঞ্জীৱ হাজৰিকাৰ নেতৃত্বত স্থানীয় মহিলা ৰাইজে এই কাৰ্যসূচীত অংশ লৈ নিজ নিজ অমৃত কলহ দিল্লীৰ অমৃত বাটিকা আৰু ৰাজ্য তথা দেশৰ কল্যাণমূলক পবিত্ৰ কামৰ বাবে আগবঢ়ায়। ইফালে এখনি সমূহ সভাৰ যোগেদি এই কাৰ্যসূচী সমাপন কৰা হয়। সভাত কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী, বিধায়ক প্ৰশান্ত ফুকন, পঞ্চায়ত সভাপতি সঞ্জীৱ হাজৰিকাই অমৃত কলহ যাত্ৰাৰ লগতে নাৰী সবলীকৰণ আৰু নাৰী উন্নয়নৰ দিশত বিজেপি চৰকাৰে দিয়া গুৰুত্বৰ সন্দৰ্ভত বক্তব্য ৰাখে। হিন্দীত মেৰা দেশ মেৰা মিট্টি, মোৰ দেশ মোৰ মাটি এটা কাৰ্যসূচী ইতিমধ্যে ভাৰত চৰকাৰে হাতত লৈছে আৰু সেই হিচাপে আমি সকলো পঞ্চায়তত আমি অমৃত কলহ যাত্ৰা আমি আৰম্ভ কৰিছোঁ। আজি ৰজাভাটা পঞ্চায়তত অমৃত কলহ যাত্ৰাৰ আমি সমাপ্ত কৰিছোঁ আৰু নিশ্চয় গম পাইছে আমি গাঁওবিলাকত আমাৰ আত্মসহায়ক গোটেই হওক বা বেংক সখীয়ে হওক বা পশু সখীয়ে হওক, আমাৰ NGO হওক, আমাৰ পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰ হওক, সকলোৱে ঘৰে ঘৰে গৈ মাটি সংগ্ৰহ কৰিছে আৰু মাটি সংগ্ৰহ কৰাৰ উপৰিও তেওঁলোকে অন্নও সংগ্ৰহ কৰিছে। তেনেকৈ সংগ্ৰহ কৰি পঞ্চায়তত জমা হৈছে আজি আৰু এই পঞ্চায়ত জমা হোৱাৰ পিছত আমি সেই কলহখিনি গোটেইখিনি আমাৰ 10টা ৱাৰ্ড আছে এটা পঞ্চায়তত, গোটেই মাটিখিনি সংমিশ্ৰণ কৰি এটা কলহ বনাই এই কলহখিনি BDO ব্লকলৈ পঠোৱা হ'ব 15 তাৰিখৰ ভিতৰত আৰু তাৰপিছত এই কলহটো ব্লকৰ পৰা ডাইৰেক্ট গুৱাহাটীলৈ যাব শংকৰদেৱ কলাক্ষেত্ৰত আৰু শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাত আমাৰ ৰাজধানীৰ যোগেদি দিল্লীলৈ যাব আৰু দিল্লীত আপুনি নিশ্চয় গম পাইছে এটা উদ্যান নিৰ্মাণ কৰা হ'ব আৰু সেই উদ্যানত এই মাটিখিনি ব্যৱহাৰ কৰা হ'ব আৰু সেইকাৰণে ভাৰতৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই এটা কাৰ্যসূচী লৈছে যে গোটেই গাঁওবিলাকৰ পৰা আমি যাতে মাটি সংগ্ৰহ কৰোঁ আৰু তাৰ নাম থোৱা হৈছে মেৰা দেশ মিট্টি মেৰা মিট্টি। এই কাৰ্যসূচীৰ যোগেদি ইতিমধ্যে সমগ্ৰ ভাৰতবৰ্ষত এনেধৰণৰ আমি মাটি আৰু অন্ন সংগ্ৰহ ইতিমধ্যে কৰিছোঁ। মই ধন্যবাদ জনাইছোঁ আজি ৰাজাভাটা পঞ্চায়তৰ আমাৰ যিসকল ইয়াত জড়িত তেওঁলোকক মোৰ ফালৰ পৰা খুব সুন্দৰভাৱে এই কাৰ্যসূচী পালন কৰা হৈছে। মেৰা দেশ মেৰা মাটি অমৃত কলহ যাত্ৰাৰ আজি অংশ বিশেষ হিচাপে আজি ৰজাভেটা পঞ্চায়তত যি অনুষ্ঠান অনুষ্ঠিত হৈছিলে তালৈ আমাৰ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া আৰু মই আৰু আমাৰ ইয়াত গোটেই যিমান আমাৰ গোটবিলাক আছে গোটেই সকলোৱে আমাৰ সুন্দৰ সমাধানলৈ সুন্দৰভাৱে সুন্দৰ ড্ৰেছ কৰি আহি তেওঁলোকে আজি আমাৰ এই কামটো কৰিছোঁ। আপোনালোকে এই কথাটো আটাইতকৈ ডাঙৰ কথা, আজি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই এটা কথা চিন্তা কৰিছে যে 140 কোটি মানুহ আমি একত্ৰিত হৈ থাকিব লাগে, আমাৰ সমন্বিত এইটো থাকিব লাগে। আজি আপুনি ৰজাভেটা পঞ্চায়তৰ মাটি নি কাইলৈ দিল্লীৰ চেন্নাই মাটিৰ লগত মিলন হ'ব, এই কথাটো কোনোবাই কেতিয়াবা ভাবিছিলে নেকি? আজি আমি এটা বস্তু আমি সদায় চিন্তা কৰিছোঁ, S to S, K to K, সৌৰাষ্ট্ৰ টু শদিয়া, K to K, কাশ্মীৰ টু কন্যাকুমাৰী। এই সমন্বিতে আমি গোটেই কথাটো আগকৈ লৈ আজি আমাৰ এই কলহ যাত্ৰা আমাৰ আৰম্ভ কৰি ইয়াতে কৰিছোঁ। ইয়াৰ পাছত আমি ব্লকলৈ যাম, ব্লকৰ পৰা নি আমি গুৱাহাটীলৈ যাম, গুৱাহাটীৰ পৰা নি আমি ৰাজধানী এক্সপ্ৰেছত সমন্বিতে আমি গোটেই দিল্লী পোৱামগৈ। দিল্লীলৈ চেন্নাইৰ পৰাও আহিব, মাদ্ৰাজৰ পৰা আহিব, কাশ্মীৰ কন্যাকুমাৰীৰ পৰাও আহিব। তেতিয়া আমি সংযোগ কৰি আমি এটা স্মৃতি সৌধৰ কাৰণে কৰিম। এই এটা ব্যৱস্থা যি কৰিছে এইটোৱে গোটেই কথাটোৱে আমাৰ এটা প্ৰমাণ কৰিছে যে আমি ভাৰতবৰ্ষৰ প্ৰত্যেকজন ব্যক্তিয়ে আমি একত্ৰিত হৈ আছোঁ আৰু বিশ্বৰ দৰবাৰত আমি 5খন ৰাজ্যৰ ভিতৰত আমাক প্ৰতিষ্ঠা কৰাৰ এটা যি আশা আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছে তাৰ অংশ বিশেষ হিচাপে আমি এই কাৰ্যসূচী হাতত লৈছোঁ। অসম আদিত্য, ডিব্ৰুগড়।